নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এখন গাঁৱত ফুৰিবলৈ গৈ আছোঁ। ভাবিলোঁ আপোনালোককো সেই গাঁওখন দেখুৱাওঁ। এতিয়া মই উত্তৰ গুৱাহাটীৰ বাঁকা নামৰ এখন ঠাইলৈ গৈ আছোঁ, য'ত এটা সুন্দৰ নিজৰা আছিল, কিন্তু তাত পানী নাই বৰ্তমান, কাৰণ বৰষুণ নাই। আৰু এই গাঁওখনৰ পৰিৱেশে সকলোকে আকৰ্ষিত কৰিব, সেয়েহে আপোনালোককো গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাৰিওফালে কেৱল গছ গছনিৰে গাঁও পৰিপূৰ্ণ। ইফালে আমি বোকা মাটিও দেখিছোঁ, যিহেতু শাওনৰ মাহ, সকলোৱে খেতি আৰম্ভ কৰিছে। গাঁওখনৰ পৰিৱেশটোৱে সকলোকে আকৰ্ষিত কৰিব। কেতিয়াবা যদি আপোনালোকৰো আহিবলৈ মন যায়, আহিব পাৰিব। অতি সুন্দৰ পৰিৱেশ, আৰু গাঁওখনত বেছি স্পীডত গাড়ী চলাবও নোৱাৰে, এটা লিমিটতহে গাড়ী চলাব দিয়া হয়। এই গাঁওখনত সাধাৰণতে গাৰোসকলে বাস কৰে, আৰু মাজে মাজে বড়োসকলকো দেখা যায়। চাওকচোন, প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ কিমান এটা সুন্দৰ পৰিৱেশ। আহি আমি গাড়ীখন অলপ ৰখালোঁ ফটো কেইখনমান উঠো বুলি। আৰু মোৰ মিষ্টাৰে একেবাৰে ৰাস্তাৰ কাষৰ চাহ বাগানৰ ওচৰ পালেগৈ, আৰু তাৰ পৰাই এটি চাহপাতৰ থালি লৈ আনিছে ঘৰলৈ। সকলো ফটো উঠাত ব্যস্ত। কেমেৰাত চাব লাগে একচুৱেলি ফটোটো। ঘূৰি আহি আমি ৰেষ্টুৰেণ্টত সোমালোঁ, আৰু তাতে আমি সকলোৱে ম'ম' খালোঁ। খাই বহুত ভালো লাগিলে, আৰু এতিয়া আমি ঘৰলৈ যাম, আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।